আজি এটা পিঠাৰ ৰেচিপি লৈ আহিছোঁ আপোনালোকৰ আগলৈ। বহুত সোৱাদ লগা পিঠা হয়, আপোনালোকৰ তেলৰ প্ৰয়োজন নাই। তাৰ বাবে লৈছোঁ নাৰিকল, এনেকৈ মিক্সিত পিচি লৈছোঁ। এই পিঠাটো আপোনালোকে মাঘৰ বিহুত নিশ্চয় বনাই খাব দেই, বহুত সোৱাদ হয়, বহুত সোৱাদ হয়। দুটা পদ্ধতিত বনাব পৰা যায়। আৰু ইয়াতে অলপ সোৱাদ হ'বলৈ গুড় মিহলি কৰি দিছোঁ। আৰু এই নাৰিকলৰ গুড়িখিনিৰ লগত গুড়খিনি অকণমান ভাজি লৈছোঁ আৰু তাতে কেইটামান খিচমিচ দি দিছোঁ। দেখিছে আপোনালোকে এনেদৰে অলপ ভাজি ল'ব, অলপ আঠা আঠা হোৱাকৈ ধুনীয়াকৈ ভাজি ল'ব। তাৰপিছতে মই কাজু কেইটামান অকণমান খুন্দি দিছোঁ, আপোনালোকে বেলেগ কিবা দিওঁ বুলিলেও পাৰিব। কাজু কেইটামান অকণমান আপোনালোকে ইয়াতকৈ মিহি কৰোঁ বুলিলেও পাৰিব, মই অকণমান গোটা গোটাকৈ দিছোঁ। মিহিকৈ দিওঁ বুলিলেও পৰা যায়। আৰু বেলেগ কিবা খেজুৰ আৰু বেলেগ ড্ৰাই ফ্ৰুইট দিওঁ বুলিলেও পৰা হ'ব, নিশ্চয় সোৱাদেই হ'ব খাবলৈ। মই কাজুকে দিছোঁ আৰু ধুনীয়াকৈ এইখিনি ভাজি লৈ থৈ ল'লোঁ এক্সট্ৰাকৈ। আৰু ইয়াতে দিছোঁ এয়া পিঠাগুড়ি 2 কাপ দিছোঁ মই। তাৰপিছতে দিছোঁ চুজি আধা কাপে দিছোঁ। আপোনালোকে অকল পিঠাগুড়িৰ দ্বাৰাও বনাব পাৰে। তাতে অকণমান নিমখ দিলোঁ দেই, আৰু লগতে চেনি দিছোঁ। আপোনালোকে নিজৰ সোৱাদ অনুসৰি চেনিটো দিব। আৰু বেকিং পাউডাৰ দিছোঁ, বেকিং পাউডাৰ আধা চামুচ দিছোঁ, বেছি দিয়া নাই। আৰু গাখীৰ মই 1.5 কাপ মিলাম। ইয়াত মানে 1.5 কাপ মিলাব লগা হ'ল। এনেদৰে অলপ অলপকৈ গাখীৰ এনেদৰে মিলাব, একেলগতে সৰহকৈ নিদিব। এনেকৈ অলপ অলপকৈ এনেকৈ দি ভালদৰে মিহলাব। মই সেই অলপ অলপকৈ দি এনেকৈ মিলাই গৈ আছোঁ। আৰু কিমানটো কোৱান্টিটিত ৰাখিম এয়া দেখিছে নহয়, ইমানটো কোৱান্টিটিত ৰাখি দিব। মোক 1.5 কাপ গাখীৰৰ প্ৰয়োজন হ'ল, 2 কাপ পিঠাগুড়ি আৰু আধা কাপ চুজিত। আপোনালোকে চুজি নিদিওঁ বুলিলেও পাৰে, চুজি সৰহকৈ দিওঁ বুলিলেও পাৰে। আৰু এয়া যে ভাজি থৈছিলোঁ গুড় আৰু নাৰিকলৰ কাজু, সেইখিনি এনেকৈ ইয়াত এতিয়া মই 2টা পদ্ধতিত দেখাম। এই বাতিত অকণমান ঘি সানি লৈছোঁ। ঘিউ জেগাত আপোনালোকে ৰিফাইন তেলো সানি ল'ব পাৰে, লাগি নধৰিবৰ বাবে। কিন্তু মিঠাতেল নিদিব, মিঠাতেল দিলে বেলেগ এটা টেষ্ট আহিব, গন্ধ এটা আহিব। আৰু ইয়াত এনেকৈ পিঠাগুড়িখিনি দি দিব। আৰু সেই গুড় আৰু নাৰিকলৰ ভাজি থোৱা সেই লাডুটোহঁত এনেকৈ দি দিব ওপৰত, আৰু অলপ এনেকৈ পিঠাগুড়ি দি দিব। আপোনালোকে এইটো ইডলি ষ্টেণ্ডত বনাওঁ বুলিলেও পাৰে, ম'ম' ষ্টেণ্ডত বনাওঁ বুলিলেও পাৰে। ম'ম' ষ্টেণ্ডত বেছি ভাল হয় আচলতে। মই ম'ম' ষ্টেণ্ডত দেখাম। আৰু এটা পদ্ধতিত কেৰাহীটো বনাব পাৰে, কেৰাহীটো মই দেখাই দিম আপোনালোকক। আৰু এয়া ম'ম' ষ্টেণ্ডত পাতি দিছোঁ। আৰু এই দ্বিতীয়টো পদ্ধতি কেৰাহীত এনেকৈ অলপমান পানী দি পাতিকেইটা ইয়াত দি ঢাকনটো দি দিছোঁ। ইয়াত যে সৰু ফুটাটো থাকে, ফুটাটো মাৰি দিছোঁ, আপোনালোকেও মাৰি দিব। আটা দি মাৰোঁ বুলিলেও পাৰে, মই কাগজ অকণমান দি দিছোঁ। আৰু এয়া পিঠাটো হৈছেনে নাই চাকুখন ভৰাই চাইছোঁ, ধুনীয়াকৈ হৈ গৈছে, লাগি অহা নাই। আৰু ঠাণ্ডা হ'বলৈ দি ইয়াৰ পৰা বাতিটোৰ পৰা উলিয়াই দিম। এয়া চাওক কিমান ধুনীয়া হৈছে। এইটো নিশ্চয় বনাই খুৱাব, আপোনালোকে নিজৰ সন্তানক খুৱাব, স্বাস্থ্যৰ বাবেও ভাল। ইয়াত যিহেতু তেল প্ৰয়োগ কৰা হোৱা নাই, সুন্দৰকৈ টেকেলি মুখত দিয়া পিঠাৰ নিচিনাই হ'ব, কিন্তু তাতকৈ অলপ বেলেগ হয়। আজিকালিনো টেকেলিত কোনে বনায় ন, টেকেলিত আৰু এইভাগে সোনকালেও হয়, বেছি সহজ হয় বনাবলৈ। টেকেলি মুখত দিয়া পিঠাটো অকণমান মানে নাজানিলে বেয়া হয়, কিন্তু এইটোতো সকলোৱে ধুনীয়াকৈ সুন্দৰকৈ বনাব জানিব। খাবলৈ বহুতেই সোৱাদ হয়, আপোনালোকে নিশ্চয় বনাব দেই এইবাৰ মাঘৰ বিহুত। আৰু আজিলৈ আহিছোঁ ইমানতে। বাই বাই। আপোনালোকে বনাব বুলি আশা কৰিলোঁ। আৰু এনেধৰণৰ পিঠাৰ ৰেচিপি মই লৈ আহিম। আপোনালোকে মোৰ চেনেলটো যদি ভাল লাগিছে ছাবস্ক্ৰাইব কৰি দিব। আৰু লাইক কমেণ্ট অলপ দি মোক আগুৱাই নিব বুলি আশা কৰিলোঁ।